নমস্কাৰ সকল এটা খবৰ আপোনালোকৰ মাজত আজি মই বিলাই দিম বুলি এই সৰু ভিডিঅ'টো আনিছোঁ। আমাৰ যিটো যোৱা বৰ্ষ মানে যোৱা শিক্ষাবৰ্ষ সেয়া হ'ল 2024 আৰু 25 শিক্ষাবৰ্ষ ছেশ্যন একাডেমিক ইয়েৰ সেইটো গুচি গ'ল। আমাৰ শিক্ষা ক্ষেত্ৰত বহুতো কাম আছিলে কৰিবলৈ, সেইটো আমি গোটেই কৰিলোঁ। যেনেকৈ প্ৰমোশ্যন কৰা, ডিমোশ্যন কৰা, ৰিটেইন কৰা, নহয় জানো, তাৰপিছত ট্ৰান্সফাৰ কৰা, গোটেই কামটো ঠিক তেনেকৈ আমাৰ ইউডাইছ প্লাছতো সেই একে কামেই থাকে। কিন্তু ইউডাইছ প্লাছটো যিহেতু চেণ্ট্ৰেল লেভেলৰ হয়, সেইটো বন্ধ হৈ আছিলে। কিন্তু আজি এটা নিৰ্দেশনা পালোঁ, নিৰ্দেশনাত লিখা আছিলে যে আমাৰ যিটো ইউডাইছ প্লাছত কাম আছে, যেনেকৈ 2025 আৰু 26 শিক্ষাবৰ্ষৰ সেইটো আৰম্ভ হ'ল। সঁচানে মিছা বুলি চাবলৈ মই যেতিয়া লগ ইন কৰিলোঁ সেয়া মই দেখিবলৈ পালোঁ। চাওক, আপোনালোকেও দেখি পাই আছে। এতিয়া আমাৰ যিটো 2025 আৰু 26 শিক্ষাবৰ্ষ ইয়াৰ যিটো কাম, এই কামটো এতিয়া বৰ্তমান আৰম্ভ হৈছে। মানে যেনেকৈ প্ৰমোশ্যন কৰা, ক্লাছ ধৰি লওক এটা ক্লাছৰ পৰা আন এটা ক্লাছলৈ প্ৰমোশ্যন কৰি লৈ যোৱা বা ডিমোশ্যন কৰা বা এখন স্কুলৰ পৰা আন এখন স্কুললৈ ট্ৰান্সফাৰ কৰা, এই কামবোৰ এতিয়া আৰম্ভ হ'ল। গতিকে এইটোকে আপোনালোকক মই জনাম বুলি ভাবিছিলোঁ। এতিয়া মই আপোনালোকক লগ ইন কৰি দেখুৱালোঁ। তাৰপাছত সঁচাকৈ একাডেমিক ইয়াৰ 2025-26 হেজ ষ্টাৰ্টেড লিখি দিছে, অলৰেডি ষ্টাৰ্টেড হ'ল বুলি, মানে আৰম্ভ হ'ল বুলি। প্লিজ ইনিচিয়েট এনি ষ্টুডেণ্ট ৰিলেটেড টাস্কছ একৰ্ডিংলি, মানে কিবা যদি কৰিবলগীয়া আছে সেইটো কৰিবলৈ ইয়াত কৈছে। আৰু চাওঁচোন